আমাৰ অসমবাসী ৰাইজক ভোগালী বিহুৰ ওলগ জনাইছোঁ। কাইলৈ উৰুকা আৰু আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ মহিলা মৰ্চাৰ তৰফৰ পৰা যিটো আমাৰ মাঘত মাছ মৰা পৰ্বটো আছে, আজি আমি সেই পৰ্বটো পৰম্পৰাগতভাৱে আমি সকলোৱে মিলিত হৈছোঁ ইয়াতে। আমি আছোঁ এতিয়া সৰু মনসা বিলত জাগিৰোড সমষ্টিৰ, আৰু স্বাভাৱিকতে আমি প্ৰত্যেকেই জানো যে আমাৰ যিবিলাক পৰম্পৰা আছে, পৰম্পৰাগত যিখিনি আমাৰ কৃষ্টি সংস্কৃতি আছে বা মাছ মৰা পৰ্ব আছে, মাঘত যিখিনি আমি কাম কৰোঁ সেইখিনি আমি প্ৰত্যেকেই, বিশেষকৈ মহিলাসকলে হওক পুৰুষসকলে সকলোৱে, যিহেতু কাইলৈ উৰুকা আছে, মাছ মাৰিবই, মাছ উঠাবই, গতিকে আমি যদিও মাছ মাৰিব নাজানো কিন্তু চেষ্টা কৰিছোঁ আৰু পৰম্পৰাটো ৰক্ষা কৰিবলৈ যত্ন কৰিছোঁ। গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ এতিয়া সৰু সৰু মাছ আহিছে, ডাঙৰ মাছলৈ অপেক্ষা কৰি আছোঁ। সকলোকে শুভেচ্ছা জনাইছোঁ। আজি আমাৰ এইটো মাছ মৰা পৰ্ব ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মহিলা মৰ্চাৰ তৰফৰ পৰা আঙুৰলতা ডেকা ডাঙৰীয়ানীৰ নেতৃত্বত আমাৰ উদ্দেশ্য এটাই, যি মাঘত মাছ মৰা আমাৰ পৰ্ব চলে, সেই পৰ্ব যাতে আমাৰ মহিলা মৰ্চাৰ তৰফৰ পৰা আমি যাতে এটা উদাহৰণ হিচাপে ৰাইজলৈ লৈ যাব পাৰোঁ যে আমাৰ এই মাছ মৰা পৰ্ব মাঘত হয়। আৰু এয়া আঙুৰলতা ডেকা ডাঙৰীয়ানীৰ নেতৃত্বত আমি আজি সমূহ মহিলা মৰ্চা ওলাই আহিছোঁ। আমাৰ উদ্দেশ্য এটাই, যাতে আমি এই পৰম্পৰাক আগলৈ লৈ যাব পাৰোঁ।